Friends, good morning. একেবাৰে আজি বহুত ডাঙৰ কাম এটা কৰিছোঁ। বহুত মৰ্ণিং মানে এতিয়া আমি কেইটা বাজিছে 6টা বাজিছে আৰু আমি 5টা বজাত আহি আছোঁ। ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰি দিওঁ। মৰ্ণিং ৱাক কৰি আছোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ কাৰণ এনেই নুঠোতো সোনকালে। শকত হৈছোঁ, শকতে মানে বাধ্য কৰাই দিছে উঠিবলৈ। সেইকাৰণে এয়া কাৰণ মই মাৰ ঘৰত আহিছোঁ যে সেইকাৰণে মৰ্ণিং ৱাক কৰিব পাৰিছোঁ। ঘৰত নকৰোঁ বাৰু, হাজবেণ্ডৰ ঘৰত পাওঁ কিন্তু মানে ভাল নালাগে। সেইকাৰণে কৈ দেচোন মোৰ লগত হাই কৈ দে। গুড মৰ্ণিং হাই। গুড মৰ্ণিং হাই দুইটা। ঠিক আছে, সদায় নবনাওঁ, কেতিয়াবা মন গ'লে আজি বহুত দিন মানে ভাবিলোঁ আজি বনাই দিওঁ ৰাতিপুৱা। আজি দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু দিনটো মোৰ লগত জইন হৈ থাকিব দেই। ফ্ৰেণ্ডছ, কুঁৱলীবোৰ চাওক কেনেকুৱা কুঁৱলী পৰিছে। চব আন্ধাৰ মানে ভালো লাগে। বহুত দিনৰ মূৰত এই পৰিৱেশটো দেখা পাইছোঁ। এনেইতো 8টা বজাত শুই উঠোঁ বাৰু। 8টাত উঠোঁ মই। ঠাণ্ডাটো কিমান, কামো নাথাকে তেনেকৈ ইমান। মৰিগাঁও পাম আৰু মৰিগাঁও টাউনলৈ খোজকাঢ়িম আজি পেনকে কমাই এদিন কাঢ়িলে নহয় হয় নে? সদায় কাঢ়িম। আমি টাউন পাইছোঁহি আৰু কিমান দূৰ আহিছোঁ ভাবক। ৰ'দ ওলাবই নেকি এতিয়া। এয়া বা গৈ আছে আগে আগে, মই গৈ আছোঁ পাছে পাছে। সৰস্বতী পূজা মূৰ্তি বনাই, ইয়াতে সৰস্বতী মা মূৰ্তি বনাই আছে আৰু আহি ফাইনেলি মৰিগাঁও টাউন পাইছোঁ। আপোনালোককো দেখাই দিম মৰ্ণিং টাউন। এয়া মৰ্ণিং টাউন। এইখিনিৰ পৰা আৰু আমি ৰিটাৰ্ণ ফ্ৰেণ্ডছ, মই ঘৰ আহি পাই গ'লোঁ আৰু আহোঁতে মা আৰু ভণ্টিলৈ বগৰী লৈ আহিছোঁ। বাটতে পায় এয়া বগৰী। আজি নিমখ জলকীয়া দি খাব লাগিব ৰ'দত বহি। আৰু তাকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আন্ধাৰ মুন্ধাৰ এইজনী কণ চোৱাচোন নাচায়। আজি তাই জ্বৰ উঠি আছে মানে অকণমান, তাই গাটো ভাল নহয়, সেইকাৰণে মানে তাই মনটো এনেকুৱা হৈ আছে। মানে পাকা পিঠাখন ভালকৈ লওঁ, ভালকৈ লওঁ। আৰু আজি গ'লোঁ যে বহুত দূৰৰ পৰা আহিলোঁ, সেইকাৰণে মানে অলপ ভাগৰুৱা ফিল কৰিছোঁ। বিচনাখন পাৰিলোঁ, পাপাই খোৱা বিচনাখন ভাল কৰিলোঁ। আৰু এতিয়া মই যে এতিয়ালৈ দাঁতে ব্ৰাছ কৰা নাই, দাঁতখিনি ব্ৰাছ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া এয়া জুই কাষতে আমি অলপ বহিছোঁ। মাও গা ধুই আহিল বাৰু। মা হাই কৈ দিয়া। হাই। মই এতিয়া খাবলৈ লৈছোঁ। আজি মৰ্ণিং জলপান সান্দহ খাইছোঁ দেই। মই সান্দহ আৰু গাখীৰ দি খাইছোঁ, লগত অলপ মিঠাই লৈছোঁ। এয়া আৰু মৰ্ণিং ৱাক কৰিলোঁ যে ইমান ভোক লাগিছে, সেইকাৰণে ভাবিলোঁ মাক ক'লোঁ মা মই চাহ নাখাওঁ, জলপানেই খাওঁ। সেয়া আৰু খাই আছোঁ। এতিয়া গা ধুম আৰু গা ধুই মেলি আপোনালোকক লগ পাই আছোঁ। ফ্ৰেণ্ডছ, জাষ্ট মই গা ধুই মেলি আহি ভাত বনোৱা পাল পৰিছে মোৰ আজি, সেইকাৰণে ভাবিলোঁ ভাতকেইটা গেছতে উঠাই দিওঁ। সেয়া বনাই আছোঁ আৰু বনাওঁ।
10 মান বাজিছে বাৰু এতিয়া সেইকাৰণে ভাবিছোঁ ভাত কেইটামান বনাই দিওঁ জলদি সেয়াই আৰু মা ঘৰত আহিও ৰেষ্ট নাই পোৱা এবাৰ মানে মা অলপ অসুবিধা সেইকাৰণে মই ভাত বনাবলগীয়া হৈছে আৰু মা ঘৰত অহা মোৰ দিন হ'ল আজি এসপ্তাহে হ'ল আৰু মায়ে চাউল ধুই আহি আছে কোন নহয় ভিডিঅ' বনাই আছোঁ সেয়া আৰু পানী অলপ বেছি হৈছে মই কমাই দিম বাৰু আৰু সেইজনী মোৰ ভণ্টি তাই আজি কি হৈছে তাই এনে ভিডিঅ' তাই নিজে মানে বনাই হয়নে নিজে আৰম্ভ কৰি দিয়ে কিন্তু আজি তাই বেমাৰ হৈছে তাইক বোলে বেয়া দেখি আছে দেখিবলৈ বহুত বেয়া হৈছে সেইকাৰণে একে দেখা নিদিয়ে ভালে লাগিছে ন কিনো বেয়া লাগিছে এইজনী আৰু মোৰ দাদা তেখেত বিচনা বেয়া পোৱা নাই নহয় মই সেয়া দাদা শুই আছে সেয়া বহুত ঠাণ্ডা ন আজি তাৰমানে কোৰ্ট বন্ধ হৈ আছে আৰু দাদাৰ এইবোৰ টেবুলখন ইমান ধুনীয়াকৈ ৰাখিছে সি পৰিপাটিকৈ এইবোৰ আছাম ইয়াৰ বুক 2019 সেইবোৰ এই আৰু ইটা চব আৰু ঘৰৰ চাইডতে লগতে মই পঢ়া স্কুলখন এইখন বাপুজী মধ্য ইংৰাজী বিদ্যালয় এম ই স্কুল মই ইয়াতে পঢ়িছিলোঁ আৰু এই চিকেনখিনি বহাই দিলোঁ এতিয়া অলপ লৰাই থাকিম আৰু কাম কৰি আছোঁ পূৰা কামত লাগি আছোঁ আৰু মই চলি আছোঁ বৰ সময়ে পোৱা নাই বহি আছোঁ ৰ'দ পুৰাই আছিলোঁ যে সেইকাৰণে আৰু ঠাণ্ডা দিনৰ ৰ'দ বুলি ক'লে মানে কেনেকুৱা এটা সকলো মানে পাগলা আৰু আমাৰ ভণ্টি একে চুলি তুলি ধুই মেলি ৰেডি তাই চোন দেখাই দে সেয়া ধুনীয়াজনী হৈ পৰিলে এতিয়া তাই সদায় কৈ থাকে বা ভিডিঅ' আমাক দেখা বা ভিডিঅ' কিয় বনোৱা নাই তাই সেইদিনা নিজে ভিডিঅ' ষ্টাৰ্টো কৰিলে তাৰপিছত মোক কিয় নাজানো মোৰ মনেই নগ'লে বনাবলৈ সেয়া ঠিক আছে আমি ভাত খাই মেলি লগ পাম আৰু আপোনালোকক আমাৰ মাংস ৰেডি মা জুতি চাইছা কেনেকুৱা হৈছে মা টেষ্টি দে মই বনাব পাৰিছোঁ এয়া ঠিক আছে আমি খাই বৈ লওঁ এতিয়া বহুত সময় পাছত লগ পাইছোঁ আকৌ ইমান ঠাণ্ডা লাগিছে ভাবিলোঁ চুৱেটাৰটো লগাই লওঁ এইটো মাৰ ভাগৰ চুৱেটাৰ দেই মই পিন্ধি আছোঁ ধুনীয়া লাগিছে মা ধুনীয়া লাগিছে ন মোৰ বঢ়িয়া আজি খুৰাহঁতৰ ঘৰতো যাব ফ্ৰেণ্ডছ এতিয়া আমাৰ বাবু আহি পাই গ'ল ইমান দিন দেখা নাই মিছ কৰি আছিলোঁ আজি ভাল লাগিছে মনটো আৰু এটা কাৰণে বেয়া লাগিছে কাইলৈ যামগৈ সেয়াই আৰু দেখাই দিলোঁ চাহ খুৱাই নাই চাহ দিম খোজকাঢ়ি আহিছে কি ক'ৰবাত ফ্ৰেণ্ডছ এতিয়া আমি অলপ ওলাই আহিছোঁ ৰাস্তাৰ ফালে আৰু এয়া মোৰ ভাইটি মানে খুৰাৰ ল'ৰা আৰু কি কৰিব এডাল লৈ আৰু ভণ্টি মই এনেকৈ গোটেইকেইটা ওলাই আহিছোঁ আৰু এনেই ৰাস্তাৰ ফালে সেয়াই আৰু ফ্ৰেণ্ডছ এয়া চাওকচোন এইবোৰ দেখিলে একে পৰি যায় আৰু আগৰ দিনবোৰলৈ মনত পৰি যায় আৰু ভাল লাগে সিহঁতৰ লগত খেলি ন যোনে ৰংটো চিনি নাপায় দৌৰি ফুৰে তাক গৈ লাই দিবা তেতিয়াহে হ'ব সেইটো কমপ্লিট কৰিলে আৰু ঠিক আছে বাক বহুত মৰম দিব যাতে বা জীৱনলৈ আগুৱাই যাব পাৰে
ঠিক আছে বহুত বেছিকৈ ৰেসপন্স দিব ঠিক আছে আজি মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু এই সৰু ল'ৰা ছোৱালীবোৰৰ লগতে আৰু মই ভিডিঅ'টো শেষ কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই